হেল্ল' এণ্ড ৱেলকাম বেক টু মাই চেনেল মৃগয়া বৰা অফিচিয়েল। নামটো সলাইছোঁ কিন্তু এইটোতে সন্তুষ্ট হোৱা নাই, ভালকৈ এটা নাম দিব লাগিব। গতিকে বহুত দিন ভালদৰে ভিডিঅ' দিয়া নাছিলোঁ। আজি এটা ভিডিঅ'ৰ সৈতে আহিছোঁ আপোনালোকৰ মাজলৈ। আজি ভিডিঅ'টি আঁকোৱালি লওক, মৰম দিয়ক। মৰম কেনেদৰে দিব লাগে সেইটোতো গম পায় আপোনালোকে। লাইক কৰিব ভিডিঅ'টি, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ সঁহাৰি পালে সোনকালে আগুৱাই যাব পাৰিম। গতিকে আহক ভিডিঅ'টি শেষলৈকে চাওঁ। নামটো পাছৰ ফালে ৰিভিল হ'ব। এতিয়া আমি ৰেচিপিটো আগবঢ়াইছোঁ। সামগ্ৰী কি কি ব্যৱহাৰ কৰিছোঁ মই ডেছক্ৰিপশ্যন বক্সত দি দিম। ইয়াতে মই চপাৰত পিঁয়াজ আৰু আদা নহৰু একেলগে চপ কৰি লৈছোঁ। ইয়াতে আপোনালোকে পেষ্টটো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই আজি কামচোৰৰ নিচিনা কাম কৰিছোঁ, সেইটো কাৰণে গোটেইখিনি একেলগে চপ কৰি লৈছোঁ। এতিয়া অমলেটটো আমি ৰেডি কৰি ল'ম আৰু অমলেটটো অকণমান সময় ঢাকি পেলাই ষ্টিম হ'ব দিম, কাৰণ ইয়াক আমি পিচ পিচকৈ কাটিব লাগিব। এতিয়া মছলাখিনিত দৈ আৰু কেটচাপ অকণমান মিক্স কৰি ৰাখি দিম। এতিয়াতো আপোনালোকে লাহে লাহে আইডিয়া কৰিব পাৰিছে চাগে মই কি বনাব লৈছোঁ অমলেট আৰু ইমান স্পাইচেছৰ লগত। ঢাকন আঁতৰোৱাৰ পিছত অমলেটটো এনেকুৱা দেখিব লৈছে। এতিয়া আমি অমলেটটো ওলটাই দিম। ওলটাই দি অকণমান সময় ৰাখি ইয়াক এতিয়া একাষৰ কৰি থ'ম। তাৰপিছত কেৰাহী এটা পাতিম। কেৰাহীত মিঠাতেল অকণমান গৰম হ'বলৈ দিম। মিঠাতেলখিনি গৰম হোৱাৰ পাছত গৰম মছলা, গোটা গৰম মছলা আৰু তেজপাত দি দিম। তেজপাত দিয়াৰ পিছত পিঁয়াজখিনি দিম আৰু দি ভালকৈ গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিম। সোৱাদ অনুসৰি নিমখ এড কৰি দিব। তাৰপাছত আমি এতিয়া পিঁয়াজখিনি ফ্ৰাই হোৱা সময়খিনি আমি অমলেটটো পিচ পিচ কৰি কাটি ল'ম। পিচ আপোনাৰ মন পচন্দ যেনেকুৱা আপুনি বিচাৰে তেনেকুৱা হিচাপত কাটি ল'ব পাৰে। মই ইয়াতে যোনটো সহজ পাইছোঁ সেইটোকে কৰি লৈছোঁ। এইখিনি কাটা হৈ গ'ল। কাটা হোৱাৰ পাছত আমাৰ পিঁয়াজখিনিও ভালকৈ ফ্ৰাই হৈ গৈছে। আমি পিঁয়াজখিনিত ৰেডি কৰি থৈ দিয়া মছলাখিনি ঢালি দিম, যিখিনি আমি দৈৰ সৈতে ফেটি লৈছিলোঁ সেইখিনি দি পেলাই অকণমান সময় ভাজিব। ভাজি পেলাই যেতিয়া ৰঙচুৱা হ'ব তেতিয়া তাত অকণমান পানী দি দিব। পানী দি ভালকৈ উতল আহিলে ঢাকনি দি দিব। ঢাকনি দি 5 মিনিটছমান ৰাখিব। ভিডিঅ'টিত আজি মই কোনো ধৰণৰ বেকগ্ৰাউণ্ড মিউজিক লগোৱা নাই, কাৰণ এই ৰেচিপিটো বনাই থাকোঁতে বহুত শব্দ হৈ আছিল আৰু শব্দটো ক'ৰবাত নহয় ক'ৰবাত মোৰ ভাল লাগিছে আৰু ভইচ অভাৰো কৰিব আছিলে। গতিকে ভাবিলোঁ আজি এনেকৈ ভিডিঅ'টোৱে আপলোড কৰি দিওঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। আৰু এতিয়া ঢাকনিটো আঁতৰোৱাৰ পাছত যিখিনি অমলেটৰ টুকুৰা কাটি থৈছিলোঁ সেইখিনি ইয়াতে গ্ৰেভিটোত দি দিলোঁ। এতিয়াতো ৰেচিপিটোৰ নামটো আপোনালোকক ৰিভিল কৰিব পাৰোঁ মই বনাই আছোঁ অমলেট কাৰী। অমলেটৰ টুকুৰাকেইটা দিয়া হোৱাৰ পাছত 5 মিনিট সময় ঢাকি ৰাখিম আৰু এয়া আমাৰ অমলেট কাৰী ৰেডি হৈ গৈছে। খুব সহজ হয়, কামচোৰৰ বাবে বিৰাট ভাল। গতিকে এইখিনি মই এতিয়া ছাৰ্ভ কৰিছোঁ আৰু গৰম ভাত নাইবা ৰুটিৰ লগত আপোনালোকে পৰিৱেশন কৰিব পাৰে। মই ভিডিঅ'টিৰ শেষত দেখাইছোঁ গৰম ভাতেৰে পূৰা এনজয় কৰিছোঁ। আপোনালোকেও বনাওক, পৰিয়ালৰ মানুহক খুৱাওক, আপুনিও খাওক আৰু ৰেচিপিটো আনলৈ শ্বেয়াৰ কৰক। পুনৰ আকৌ লগ পাম এনেকুৱা এটি ধুনীয়া ৰেচিপিৰ সৈতে। আশা কৰিছোঁ আপোনালোকে সিমানেই মৰম দিব। ভিডিঅ'টোৰ শেষলৈকে জড়িত থকাৰ বাবে বহুত বহুত ধন্যবাদ। ষ্টে হেল্ডি, হেপী এণ্ড ফিট।